हेलो फ्रेंड, फेस मास्क बनाबर बारे मैं লৈ লৈছোঁ प्रथमते जबा फुल। ইয়াত কিন্তু जबा फुल দুবিধ আছে আৰু আপোনালোকৰ ওচৰত যিটোৱে আছে আপোনালোকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। আৰু এবিধ যিটো ৰঙা জবা ফুল সেইটো আৰু এবিধ যিটো গুলপীয়া জবা ফুল সেইটো মইতো দুবিধ আছিলে তো মই দুইবিধে লৈ ল'লোঁ। আৰু এতিয়া মই এখন থালিত এনেদৰে ওপৰৰ এই ঠাৰিডাল গুচাম আৰু তলৰ ঠাৰিডাল এনেকৈ গুচাই এখিলা এখিলা কৰি এটা এই বলটো তেনেদৰে দি ল'লোঁ। এখিলা এখিলা কৰি ল'লোঁ আৰু বাকী এই ঠাৰিখিনি এনেকৈ উলিয়াই ল'লোঁ। আৰু এতিয়া মই পানী দি ভালদৰে ধুই লৈ হাতেৰে চেপি ফুটা ফুটা বল এটাত মই এনেদৰে ভালদৰে উলিয়াই লৈছোঁ। ভালদৰে ধুই লোৱাৰ পিছত এনেদৰে বলটোত মই উলিয়াই লৈ এখন থালিত বাতৰি কাগজ দুখন পাৰি এনেদৰে এখিলা এখিলাকৈ মই দি লৈছোঁ। আৰু এখন থালিত নুজুৰাৰ বাবে মই দুখন থালিত তেনেদৰে দি ল'লোঁ। আৰু মই মোৰ কামত লাগি আছোঁ আৰু ইহঁতি কামত লাগি আছে। ফুলখিনিৰ পৰা কিনো খাবলৈ পাইছে সিহঁতিহে জানে। আৰু মই কামত ব্যস্ত আৰু সিহঁতি খোৱাত ব্যস্ত। বাৰু মই এতিয়া ওপৰত আহি থালি দুখন এনেদৰে ৰ'দত দি ল'লোঁ। আৰু এতিয়া এইখিনি 2-3 দিনমান শুকুৱাব লাগিব। আৰু এইখিনি মই আজি দুদিনৰ পিছতহে কিন্তু দেই দাইল আৰু চাউল মই এতিয়া ৰ'দত শুকুৱাই ওপৰত দি আহিছোঁ। ৰ'দটো ইমান ভাল নাই যদিও ওপৰত দি আহিছোঁ আৰু শুকাবলৈ কাৰণে। আৰু এতিয়া মই ভিতৰত আহি চাউল ধুইছোঁ। আৰু চাউল এইটো কাৰণে ধুইছোঁ, মোৰ চাউল ধোৱা পানীখিনিৰ প্ৰয়োজন। প্ৰথমে যিখিনি পানী ধুইছিলোঁ সেই পানীখিনি পেলাই মই দ্বিতীয়বাৰ ধোৱা পানীখিনি এটা মগত মই এনেদৰে উলিয়াই ল'লোঁ। মোৰ গোটেই মগটো এমগ পানী নালাগে, কিন্তু অকণমানেই লাগিব। বাকী পানীখিনি মই চুলিত ল'ম। আৰু চাউল ধোৱা পানী চুলিৰ কাৰণে আৰু স্কিনৰ কাৰণে খুবেই ভাল। আৰু এতিয়া মই এইখিনি ব্যৱহাৰ কৰিম গধূলি। আৰু এতিয়া গধূলি সময় আহি গ'ল। আৰু গধূলি সময়ত মই দাইল আৰু চাউলখিনি এনেদৰে উলিয়াই ল'লোঁ। আৰু দিনটো শুকোৱাৰ পাছত ৰ'দ নাছিলে যদিও মানে তেনেকৈ শুকুৱালোঁ। আৰু শুকোৱাৰ পিছত এতিয়া গধূলি সময়ত মই এতিয়া এইখিনি দাইলখিনি মিক্সিত পিচিবৰ কাৰণে সাজু হৈছোঁ। মিক্সি বাতিটো তেনেদৰে সময় ঢাকনখন মাৰি মিক্সিত ভালদৰে পিচি লওঁ। আৰু গধূলি সময়ত কৰিছোঁ যিহেতু ভিডিঅ' কোৱালিটিটো ইমান ভাল উঠা নাই ভিডিঅ'টো, তথাপিও কৰি দেখুৱাইছোঁ আৰু আপোনালোকৰ আগত। আৰু এতিয়া এইখিনি মিক্সিত পিচি পিনে এনেদৰে গুড়ি কৰি ল'লোঁ। আৰু এইখিনি কৰি লোৱাৰ পাছত এতিয়া মই কৰিম চাউলখিনিও সেই তেনেকৈ গুড়ি কৰিম। আৰু এইখিনি অকণমান বেছিকৈ গুড়ি হৈছে আৰু এইখিনি অকণমান কমকৈ হৈছে আৰু একো নাই। মই সেইকাৰণে বেলেগে অকণমান থৈ ল'লোঁ, অকণমান ইফালে থৈ ল'লোঁ, অকণমান ইফালে থৈ ল'লোঁ দাইলৰ গুড়িখিনি। আৰু এতিয়া মই চাউলৰ গুড়িখিনি এনেদৰে বাতিটোত বহুৱাই চাউলখিনিও পিচি লৈছোঁ। ধুনীয়াকৈ গুড়ি কৰি লৈ এখন প্লেটত উলিয়াই ল'লোঁ। আৰু দুইফালে দুইখন প্লেটত চাউলৰ গুড়ি আৰু দাইলৰ গুড়ি উলিয়াই বাতৰি কাগজ দুখন এনেদৰে দুফালে দুখন পাৰি মই চালনীখনেৰে আটা চলা চালনী দি এনেদৰে মই ভালদৰে পিচি লৈছোঁ। মিক্সিত পিছাৰ পিছতো অকণমান গোটা টাইপৰ থাকি যায় যে সেইখিনি আঁতৰাবৰ কাৰণে মই ধুনীয়াকৈ চালি লৈছোঁ। বেছি গুড়ি হ'লে ভাল। আৰু এইখিনি এতিয়া মই উলিয়াই লোৱাৰ পাছত এতিয়া দুটা টেমাত মই ভৰাই ল'লোঁ। দুটা টেমাত মই এনেদৰে ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পাছত এতিয়া আহি গ'ল দুদিনমান শুকোৱাৰ পাছত এইখিনি জবা ফুলখিনি এনেকুৱা হৈ আহিলে, এনেকুৱা কালাৰ হৈ উঠিলে 2-3 দিনমান শুকুৱাব লাগে। মই কিন্তু 2 দিনহে শুকোৱা। আৰু এতিয়া মই এইখিনি হাতেৰে টুকুৰা কৰি মিক্সিত পিচি ল'লোঁ। মিক্সিত সেই পিচি পিনে তেনেকৈ সেই গুড়ি কৰি ল'ম। আৰু এইখিনি গুড়ি কৰি লোৱাৰ পাছত এনেকুৱা হৈ আহিলে। আৰু এতিয়া মোক লাগিব এল'ভেৰা জেল। আপোনালোকে যিটো কিনে এল'ভেৰা জেল সেইটোৱে ইউজ কৰিব। আৰু যদি ঘৰতো হ'লে বেছি ভাল। আৰু মোৰ ওচৰতো ঘৰতো আছিলে তো সেইকাৰণে মই ঘৰতে ব্যৱহাৰ কৰি ল'লোঁ। আৰু ঘৰতো হ'লে বেছি ভাল আৰু কিনাটোতকৈ। বাকী আপোনালোকে যিটো ভাল পায় সেইটোৱে ইউজ কৰিব পাৰে। তাৰপিছত মই এনেদৰে এল'ভেৰা জেলখিনি উলিয়াই মিক্সিটোৰ ওপৰত দি পিনে এনেদৰে দি লৈ পিনে মই পিচি লৈ ল'লোঁ। আৰু মিক্সিত পিছাটো আপোনালোকক নেদেখালোঁ আৰু সেইটোনো কি দেখাম। তাৰপিছত এতিয়া মই দিনত যে চাউলৰ পানীখিনি ঢাকি ৰাখিছিলোঁ এইখিনি আপোনালোকে খুব বেছি 12 ঘণ্টা ৰাখিব। আৰু যদি আপোনালোকৰ সময় একেবাৰে কম আছে তেতিয়াহ'লে আপোনালোকে 2 ঘণ্টামান পানীখিনি ৰাখিলে হ'ব।
আৰু এতিয়া মই বস্তুখিনি এনেদৰে উলিয়াই ল'লোঁ। দাইলৰ গুড়ি, তাৰপিছত জবা ফুলৰ গুড়ি, তাৰপিছত চাউলৰ গুড়ি, তাৰপিছত সেই গিলাচটোত আছে এইটো কি চাউল ধোৱা পানী আৰু এল'ভেৰা জেল। এই 5বিধ বস্তুৱে মই এতিয়া বস্তুটো বনাম। আৰু এয়া জবা ফুলৰ গুড়িখিনি আপোনালোকে চাব পাৰে কালাৰটো। আৰু এতিয়া মই প্ৰথমতে লৈছোঁ দাইলৰ গুড়ি। দাইলৰ গুড়ি প্ৰথমতে এচামুচ ল'লোঁ, তাৰপিছত অকণমান ল'লোঁ। প্ৰথমতে কমকৈ বনাই চাইছোঁ কিমানটো হয়, নহ'লে আকৌ পিছত মই বনাই ল'ম। তাৰপিছত এতিয়া ল'লোঁ মই চাউলৰ গুড়ি। তাৰপিছত এতিয়া মই ল'লোঁ জবা ফুলৰ গুড়ি। জবা ফুলৰ গুড়ি অকণমান বেছিকৈ দিছোঁ চাউলৰ গুড়ি আৰু দাইলৰ গুড়িতকৈ। আৰু এতিয়া মই এল'ভেৰা জেলখিনি দি পিনে ধুনীয়াকৈ মিক্স আপ কৰি ল'ম। আৰু অকণমান কম লগাৰ বাবে মই ভাবিছোঁ আৰু অলপ বেছিকৈ বনাই দিওঁ, তো সেইকাৰণে মই আৰু অকণমান দি পিনে বনাই লওঁ। অকণমান বেছিকৈ বনাই লৈছোঁ। আৰু এতিয়া মই 4 চামুচকৈ দিছোঁ। 3, 4 দাইলৰ গুড়ি 4 চামুচ দিলোঁ। এতিয়া চাউলৰ গুড়ি 2 চামুচ, 3 চামুচ, 4 চামুচ দাইলৰ গুড়ি 4 চামুচ দিলোঁ। আৰু জবা ফুলৰ গুড়িটো মই অলপ বেছিকৈ লৈ লৈছোঁ। জবা ফুলৰ গুড়িটো মই অলপ ভাল পাওঁ কাৰণে অকণমান বেছিকৈ লৈ লৈছোঁ। বাকী আপোনালোকে জোখত লওঁ বুলি ক'লেও ল'ব পাৰে। বাকী তাৰপিছত মই এল'ভেৰা জেলখিনি দি আকৌ মই ভালদৰে মিক্স আপ কৰি লওঁ। বহুত বেছি পনীয়া টাইপৰ হ'ব লাগে আৰু বহুত বেছি ডাঠো হৈ থাকিব নালাগে, জোখত হ'ব লাগে। আৰু তাৰপিছত মই এতিয়া দিছোঁ চাউল ধোৱা পানী অকণমান। চাউল ধোৱা পানী বেছি নালাগে, অকণমান হ'লে হ'ল। মই ইমানখিনি অকল ফেচ মাস্কটো বনাবৰ কাৰণে দিয়া নাই, মই চুলিত ল'বলৈও দিছিলোঁ। চাউলৰ পানীটো চুলিৰ কাৰণেতো বহুতেই ভাল আৰু স্কিনৰ কাৰণেও ভাল। আৰু এতিয়া মই এইখিনি দি মিক্স আপ কৰি লৈছোঁ। আৰু অকণমান ডাঠ হৈ থকাৰ দেখি মই অকণমান চাউল ধোৱা পানী আৰু এল'ভেৰা জেল অকণমান আৰু অলপ দি ল'লোঁ আৰু অকণমান লিকুইড কৰি ল'লোঁ। বাকী ধুনীয়াকৈ এইখিনি মই মিক্স আপ কৰি লৈছোঁ। মিক্স আপ কৰি লৈ ল'লোঁ। আৰু জবা ফুল দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে, বেলেগ কথা একো নাই। আৰু এই 5বিধ বস্তু দিয়ে মই আজি ফেচ মাস্কটো তৈয়াৰ কৰিলোঁ। আৰু এতিয়াও এইটো কাম বাকী হোৱা নাই, আৰু এটা কাম বাকী আছে। গোটেইখিনি ফেচ মাস্ক মই মিক্সিৰ বাতিটোত এনেকৈ দি ল'লোঁ। দি লোৱাৰ পাছত যিখিনি এল'ভেৰা জেল থাকি গ'ল সেইখিনি দি মই গোটেইখিনি বস্তু একেবাৰে আকৌ এবাৰ মিক্স আপ কৰি ল'লোঁ। আৰু এতিয়া মিক্স আপ কৰি লোৱাৰ পাছত এতিয়া মোৰ ফেচ মাস্কটো তৈয়াৰ হৈ গ'ল। আৰু আপোনালোকে দেখিছেই, আৰু কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এটা কথা মই ক'বলৈ বিচাৰোঁ, আপোনালোকে যিদিনাখন বস্তুটো তৈয়াৰ কৰে সেইদিনাখন আপোনালোকে লগে বস্তুটো ব্যৱহাৰ কৰিব। নহ'লে বস্তুটো যদি আপোনালোকে বহুত দেৰিলৈকে বা বহুত দিনলৈকে ৰাখি থৈ দিয়ে, তেতিয়াহ'লে বস্তুটো বেয়া হৈ যাব আৰু ল'বও নালাগে বহুত দেৰিলৈকে থোৱাৰ পিছত। আৰু কাৰণ মই ইয়াত কোনো ধৰণৰ কেমিকেল বস্তু ব্যৱহাৰ কৰা নাই, চব ঘৰুৱা বস্তুৱে মই ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে বহুত দেৰিলৈকে ৰাখি থ'লে হয়তো বেয়া হৈ যাব। আৰু আপোনালোকে যদি ৰাখিব বিচাৰে তেতিয়াহ'লে ফ্ৰিজত খুব বেছি বা এদিনৰ কাৰণেহে আপোনালোকে ৰাখিব পাৰিব, 2-3 দিনৰ কাৰণেহে ফ্ৰিজত ৰাখিব পাৰিব, তাতকৈ বেছি দিনৰ কাৰণে ৰাখিব নোৱাৰিব। মোৰতো বস্তুটো অলপ বেছিকৈ বনালোঁ, তো সেইকাৰণে মই এইখিনি টেমাত ভৰাই ফ্ৰিজত থৈ দিম। খুব বেছি মই 1 বা 2 দিনৰ কাৰণে থৈ দিম। আৰু যিসকল ঘৰত ফ্ৰিজ নাই সেইসকলে লগালগ বস্তুটো তৈয়াৰ কৰি লগে ব্যৱহাৰ কৰিব। আৰু মই এতিয়া বাতিটোত অকণমান থাকি যোৱাৰ পাছত সেইখিনি মই এনেদৰে লৈ পিনে দেখাইছোঁ আপোনালোকৰ আগত। আৰু আপোনালোকে লৈ পিনে 5-10 মিনিটো ৰাখিব পাৰে। আৰু এনেকৈ লৈ পিনে ফেচ ৱাছৰ দৰে লৈ পিনেও ধুই দিব পাৰে। আৰু মোৰ ওচৰত সময় কম হোৱাৰ বাবে মই ফেচ ৱাছৰ দৰে লৈ এনেদৰে ভালদৰে মুখখন মোহাৰি এনেদৰে লৈ আপোনালোকৰ আগত দেখাইছোঁ। আৰু লৈ পিনে এনেকুৱা, আৰু এতিয়া মুখখন ধুই আহি আপোনালোকে দেখিছে চাগে কেনেকুৱা দেখিছে। মইতো নিজক বগাই দেখিছোঁ, অলপ মুখখন ফ্ৰেছ লাগিছে, চাফাই লাগিছে। বাকী আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। আৰু লগতে তৈয়াৰ কৰি আপোনালোকে লগতে ব্যৱহাৰ কৰিব, থৈ নিদিব বস্তুটো, মই আকৌ এবাৰ কৈছোঁ। আৰু আজিলৈ ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে কোনো ছাবস্ক্ৰাইব কৰা নাই। আৰু নতুন এটি ভিডিঅ'টো মই আকৌ আহিম। বা